এক্স আৰু চিটুৰ উদ্যোগত অধিকাৰ পদযাত্ৰা অসমৰ বিভিন্ন দল সংগঠনে ন্যায্য দাবীক লৈ আন্দোলন প্ৰতিবাদ কৰি থকাৰ সময়তেই অল ইণ্ডিয়া কিষাণ সভা আৰু চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নছৰ উদ্যোগত শ্ৰমিক কৃষক অধিকাৰ পদযাত্ৰা কৃষক তথা শ্ৰমজীৱী জনসাধাৰণৰ প্ৰাপ্য মৰ্যাদাৰ বাবে আজিৰ পৰা অহা 7 মাৰ্চলৈ সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ, সমান কামৰ সমান মজুৰি নিশ্চিত কৰা, ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ কৃষি ঋণ ৰেহাই দিয়াকে কৰি ৭০টা দাবীক লৈ এই কাৰ্যসূচী অব্যাহত থাকিব। শ্ৰমিক জনগণৰ বিভিন্ন অৰ্থনৈতিক সমস্যা আৰু কৃষকসকলৰ বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি শ্ৰমিক আৰু কৃষকৰ যৌথ নেতৃত্বত আজি ২৬ তাৰিখৰ পৰা ৮ মাৰ্চ তাৰিখলৈ আজিৰ পৰা অহা ৭ মাৰ্চলৈকে আমি অসমৰ সকলো জিলাতে CITU অৰ্থাৎ চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নছ আৰু নিখিল ভাৰত কৃষক সভাৰ তৰফৰ পৰা আমাৰ অধিকাৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। গতিকে আমি কৈছোঁ, যি সময়ত চাহ বাগানৰ শ্ৰমিকৰ দৰমহা অন্যান্য ৰাজ্য বিশেষকৈ কেৰালা, তামিলনাডু, বেংগালুৰু, অন্ধ্ৰপ্ৰদেশ এইবিলাক ৰাজ্যত চাহ শ্ৰমিকসকলক দৈনিক মজুৰি ৩৫১ টকা ৩৩ পইচা দিয়াৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল, কিন্তু সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰূপায়ণ নকৰিলে। আৰু আপোনালোকে জানে, আপোনালোকৰ ঘৰৰ কাষৰ বিদ্যালয়খনত থকা ৰন্ধন কৰ্মচাৰীসকল তেওঁলোকৰ যিখন চৰকাৰী আঁচনিখনক তেওঁলোকে ব্যক্তিগত খণ্ডত বিক্ৰী কৰি চক্ৰান্ত কৰিছে। আমি CITU আৰু কৃষক সভাৰ এই যৌথ অধিকাৰ জাতীয় কাৰ্যসূচীৰ মাধ্যমেদি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে বিভাগীয় কৰ্মচাৰীৰ মৰ্যাদা দি, আশা কৰ্মীসকলে বিভাগীয় কৰ্মচাৰীৰ মৰ্যাদা দিয়ক, অংগনবাড়ী কৰ্মীসকলে বিভাগীয় কৰ্মচাৰীৰ মৰ্যাদা দিয়ক। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, নিখিল ভাৰত কৃষক সভা CITU জিন্দাবাদ, নিখিল ভাৰত কৃষক সভা জিন্দাবাদ, CITU জিন্দাবাদ, ইনকলাব জিন্দাবাদ। নিউজ ডেস্ক রিপোর্ট।